বন্ধুসকল, আশা কৰোঁ আপুনি ভালে আছে। আজি দেওবৰীয়া বন্ধৰ দিন আৰু দিনটো ঘৰতে থাকিলোঁ। তাৰপাছত ভাবিলোঁ যে আজি ব্ৰহ্মপুত্ৰখন চাবলৈ যাওঁ আৰু ব্ৰহ্মপুত্ৰখন চাবলৈ আহিলোঁ। মোৰ লগত আৰু আহিছে, মোৰ শ্ৰীমতী আহিছে, ছোৱালীজনী আহিছে। দেখিছে একদম বিস্তীৰ্ণ অঞ্চল, সৌখন দেখিছে ওলাই আছে ব্ৰহ্মপুত্ৰৰ বালিচৰ পানী। সেইখন দেখিছে ব্ৰহ্মপুত্ৰ বোকা হৈ গৈছে একদম, বৰষুণ পৰি পৰি। ব'লা লাহে লাহে ব'লা। ব'লা তালৈকে যাম ব'লা। কেনেকুৱা লাগিছে আপুনি মাই? হে, মজা লাগিছে। সৰু সৰু আলি আছে। আমি বোকাত বৰ বেয়াকৈ ফাঁচিলোঁ ব্ৰহ্মপুত্ৰ চাবলৈ আহি। এয়া দেখিছে বোকা, কিন্তু তথাপিতো ইয়াৰ দৃশ্য বৰ ধুনীয়া, ভাল লগা প্ৰাকৃতিক দৃশ্য, ধুনীয়া পৰিৱেশ। পানী বেয়া লাগিছে, পানী বেয়া লাগিছে। ৰ'বা দেই। বোকাৰ বতৰত ব্ৰহ্মপুত্ৰ চাই এয়া উভতিছোঁ। এইখন দেখিছে আপোনালোকে ব্ৰহ্মপুত্ৰ, এইয়া মানে বালিচৰ নাই এতিয়া। পানী আহি আহি বৰষুণ পৰি পৰি গোটেই ঠাইবোৰ বোকাময় হৈ গৈছে। যদি বালিচৰ থাকে আৰু ভাল লাগিল হয়। নেক্সট কেতিয়াবা আহিলে আপোনালোকক দেখুৱাম।